লৈছোঁ অসমীয়া থলুৱা খাদ্য মাটি দালিৰ লগত গাহৰি মাংস। সকলোৱে বাৰু গাহৰি মাংস নাখায়, বাট যোনে যোনে গাহৰি মাংস খায় নিশ্চয় ভাল পাব ভিডিঅ'টো চাই। তো বেছি দেৰি নকৰোঁ, ব'লক আমি পাকঘৰ যাওঁ আৰু গাহৰিৰ লগত মাটি দালিৰ লগত কিনা হয় আৰু চাব আৰু খাই ভাল পাব ন। তো ব'লক আমি পাকঘৰ যাওঁ। এয়া চাওক, মই এইবিলাক ৰেডি কৰিছোঁ। আপোনাৰ নহৰু, আদা, পিঁয়াজ, এইবিলাক বিলাহী, আলু, আৰু এয়া হ'ল চবতছে প্ৰিয় বস্তু গাহৰি মাংস, আৰু লগতে এয়া মাটি দালি ধুই থৈছোঁ অলৰেডি। তো মই গাহৰিটো ডাইৰেক্ট ফ্ৰাই কৰিম, কাৰণ মই মাটি দালিৰ লগত খাৰ দিমতো, সেইকাৰণে মই ফ্ৰাই কৰিলেও হৈ যাব, বইল নকৰোঁ আৰু ইয়াক। ব'লক আমি এতিয়া আৰম্ভ কৰোঁ। গাহৰিটো ফ্ৰাই কৰি লৈছোঁ। মোৰ কেৰাহীখন দেখি ঘিণ নকৰিব আপোনালোকে, এখন 20 বছৰ হ'ল, কলা হৈ গৈছে। কৈ লৈছোঁ কথাটো, নহ'লে আকৌ ভাবি থাকিব ন কেৰাহীখন ইমান কলা বুলি। ইয়াতে সকলো বিলাহী দিলোঁ, বিলাহী আলু দিছোঁ। মই আলু খাই ভাল পাওঁ কাৰণে আলু অলপ দি দিছোঁ, আৰু আপোনালোকে দিবও পাৰে নিদিবও পাৰে। অকল গাহৰি আৰু মাটি দালিৰ লগতো খাব পাৰে। এইটো আমাৰ বহুত ধুনীয়া খাদ্য হয়। মাটি দালিৰ লগত আপোনালোকে খাইছে বা নাই খোৱা নাজানো, কিন্তু খাই চাবচোন একবাৰ, চেষ্টা কৰি চাব। ৰেচিপি এটা বনাই চাব পাৰে মাটি দালিৰ লগত। মাটি দালিৰ লগত খাৰ দি বনাওঁ। এতিয়া মই মাটি দালিবিলাক দি দিওঁ। মাটি দালিখিনি দি দিছোঁ ধুনীয়াকৈ। মাটি দালি খাব আৰু তামাম। মাটি দালিৰ লগত গাহৰি মাংস। লোৱা পানী পৰিছে নেকি আপোনালোকৰ? এতিয়া পূৰা ফ্ৰাই কৰি দিওঁ আকৌ এবাৰ অলপ। লৰাব ভালকৈ, একদম মিলি যোৱাকৈ মাংসৰ লগত। আমি এই দালিটো সিজিবৰ কাৰণে অলপ গৰম পানী দি দিছোঁ ইয়াতে। এতিয়া মই খাৰ দিম। এইটো ভীমকলৰ খাৰ হয়, আমাৰ ঘৰতে বনোৱা হয়। এদিন বাৰু আপোনালোকক কলৰ খাৰ ঘৰতে কেনেকৈ বনায় আপোনালোকক দেখাই দিম বাৰু। আৰু এইটো খুব ভাল হয়, ভীমকলৰ খাৰ হয়, ঘৰতে বনাব পাৰিব আপোনালোকে। তো আমাৰ মই ইয়াতে দি দিলোঁ ধনিয়া পাত্তা দি দিলোঁ। চব হৈ গৈছে অলৰেডি, চাওক কালাৰ চাওক, ঠিকে আছে। খালি আপোনালোকে খাৰ দিব মাটি দালিৰ লগত। খাৰ দিলে মাটি দালিটো সিজি যাব, সেইকাৰণে খাৰ দিয়া হয়। খায়ো ভাল পাব, টেষ্টি হ'ব। তো একবাৰ ট্ৰাই কৰি চাব আপোনালোকে। মোৰ অলৰেডি হৈ গৈছে বনোৱা, মই এতিয়া মজাছে খাম। বাকী আপোনালোকক অলপ লোভ লগালোঁ। তো আজিলৈ মোৰ সমাপ্ত আৰু কৰিলোঁ আৰু সমাপ্ত। তো বাই বাই।